হল তেখেতে কোন হয়, কোন জনগোষ্ঠীক শেডিউল কাষ্ট কৰিব লাগে নে ST কৰিব লাগে নে কাকবা মানে কোন মাইনৰিটি কৰিব লাগে, তেখেতে ব্যক্তিগতভাৱে এটা সংগঠনৰ সাধাৰণ সম্পাদক হৈ ব্যক্তিগতভাৱে যে তেখেতে এটা মন্তব্য যে আগবঢ়াইছে যে কাক ST কৰিব লাগে, কাক কৰিব নালাগে, কিবা কৰিব নালাগে, তেখেত কোন হয়? তেখেত কি আজিৰ দিনত আজি নমস্কাৰ জনাইছোঁ সাংবাদিক বন্ধুসকলক। তো আজি আমাৰ ছাত্ৰ সংগঠন আছাৰ নেতৃত্বত ইতিমধ্যে কচুগাঁৱত এখন প্ৰতিমূৰ্তি, আদিত্য খাকলাৰীৰ প্ৰতিমূৰ্তি এখন মানে তেওঁলোকে দাহ কৰিছে। তো সেই সন্দৰ্ভত ময়ো কেইআষাৰমান কথা ক'ব বিচাৰোঁ। তো ইতিমধ্যে আমি কেইদিনৰ মানৰ আগত নিউজৰ পৰা গম পাইছিলোঁ যে চাওতালসকল বা ইয়াৰ অসমৰ যিখিনি আদিবাসী মানুহ তেওঁলোকক হেনো ঝাৰখণ্ড বা উৰিষ্যা, বেংগলৰ পৰা অনা হৈছিলে আৰু তেওঁলোকে প্ৰকৃততে অসমৰ খিলঞ্জীয়া নহয় বুলি তেখেতে মন্তব্য আগবঢ়াইছিল আৰু লগতে কৈছিল তেওঁলোকক কেইবা মাহ বা কণ্টেকচুৱেল ছিষ্টেমত তেওঁলোকক ইয়াত লেবাৰ হিচাপে অনা হৈছিল। তো সেইখিনি ক্ষেত্ৰত মই সেইখিনিয়ে ক'ব বিচাৰোঁ, ৰাইজৰ হৈ মই আদিত্য খাকলাৰক এটা কথা বুজাই দিব বিচাৰোঁ যে আদিবাসীৰ শব্দৰ অৰ্থটো তেখেতে জানে নে নাজানে। প্ৰথমতে মোৰ প্ৰশ্ন, কোনোবা সংবিধানত মানে সেই তেতিয়া ৰুচি যোৱা আমাৰ ডক্টৰ আম্বেদকাৰ বা ডক্টৰ আম্বেদকাৰ তেখেতে লিখি থৈ গৈছিল ভাৰতৰ সংবিধান, আৰু সংবিধানত সম উন্নয়ন, সম অধিকাৰ, গোটেই জাতি জনগোষ্ঠীয়ে সকলো অধিকাৰ পাব বুলি তেখেতে মানে উল্লেখ কৰি থৈ গৈছে। এতিয়াও আজি আমি ভাৰতৰ যি সংবিধান আছে সেইখন সংবিধানক আমি সকলোৱে মান সন্মান কৰোঁ, বা ভাৰতৰ যি গণতন্ত্ৰ বা লোকতান্ত্ৰিক যিবিলাক ব্যৱস্থা আজি সংবিধানৰ দ্বাৰা পৰিচালিত হয়, আৰু এই সংবিধানক আওকাণ কৰি আদিত্য খাকলাৰী মহোদয়ে যিখন মানে আদিবাসীৰ ওপৰত এটা জনগোষ্ঠী মানে লক্ষ্য কৰি তেখেতে যিখিনি মানে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আমি আচলতে ধিক্কাৰ জনাইছোঁ। তেখেতে জানি থোৱা ভাল যে তেখেত নিজে ক'ৰ পৰা আহিছে। আমি এটা প্ৰশ্ন কৰোঁ, তেখেত নিজে ক'ৰ পৰা আহিছে, নিজৰ আইডেণ্টিটি ক'ত আছে? ইয়াৰ অৰ্থ আমি কোনোবা বড়ো জনগোষ্ঠীক বা কোনোবা ইয়াতে মানে এডজাষ্টিং আমাৰ যিসকল ট্ৰাইবেল আছে তেওঁলোকৰ বিৰুদ্ধে আমি ক'বলৈ যোৱা নাই, কিন্তু আমি প্ৰায়ে দেখা পাওঁ আদিত্য খাকলাৰী নামৰ এইজন ব্যক্তিয়ে সদায় আদিবাসীৰ বিৰুদ্ধে মানে আদিবাসী ইয়াক ধ্বংস কৰা ধৰণে যি ধৰণে তেখেতে মন্তব্য আগবঢ়াইছে, আমি গোটেই আদিবাসী সমাজে ইয়াক আচলতে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি সকীয়াই দিব বিচাৰোঁ যাতে তেওঁ আদিবাসীৰ যি সংজ্ঞা, আদিবাসীৰ মানে সংজ্ঞা তেখেতে যাতে মানে ভালকৈ ষ্টাডি কৰে। লগতে আদিবাসী আচলতে ক'ৰ পৰা আহিছিল, তেখেতে কোৱা মতে যে ঝাৰখণ্ডৰ পৰা তেওঁলোকক অনা হৈছিল। ভাৰত স্বাধীনৰ আগত কি ঝাৰখণ্ড আছিল নেকি, না ক'তবা বিহাৰ আছিল নেকি, নে ক'তবা বেংগল আছিল নেকি? তেখেতে যে ঝাৰখণ্ডৰ কথাবিলাক কৈ থাকে সদায়, আজি তেখেতে মানে সেইখিনি জানি থোৱা ভাল যে ইয়াত যিসকল আদিবাসী তেওঁলোকে আচলতে অষ্ট্ৰিক জনগোষ্ঠীৰ মানুহ, আৰু অসমত যদি প্ৰথমত পদাৰ্পণ কৰিছিল এই অষ্ট্ৰিক জনগোষ্ঠীৰ, অৰ্থাৎ এই আদিবাসী জনগোষ্ঠী যিসকল আছে তেওঁলোকেহে আচলতে অসমৰ প্ৰথম আদিবাসী বা প্ৰথম অসমত পদাৰ্পণ কৰা এটা জনগোষ্ঠী। গতিকে অসম যদি ভৱিষ্যতে